হেল্ল' এভৰিৱান, কি কৰি আছে সকলোৱে? বিশ্বকৰ্মা পূজা আগদিনাখনেই আহিবলগীয়া হ'ল লখিমপুৰলৈ। লগৰ এজনী যিহেতু বেবী হৈছিলে জন্মাষ্টমীৰ দিনাই, খবৰ ল'বলৈ আহিব পৰা নাছিলোঁ, সেইবাবে খবৰ ল'লোহি। আৰু পিছদিনা ৰাতিপুৱাই আমি দুয়ো ওলালোঁ ঘৰলৈ বুলি। আচলতে ঘৰলৈ নহয়, মন্দিৰলৈ বুলি ওলাইছোঁ। বিশ্বকৰ্মা পূজা বুলি মন্দিৰতে শৰাই এভাগ দিছে আৰু তাৰ বাবে ওলাইছোঁ মন্দিৰলৈ যাওঁ বুলি। আৰু এফালে আমি গৈ পোৱালে মানে বাহঁত পোৱাহিয়ে নাছিলে, সেইবাবে অকণমান সময় আমি ৰ'লোঁ। বাহঁত পোৱালেহি আৰু বাহঁত অহাৰ পিছতে আমি মন্দিৰত সোমাই সেৱা কৰিলোঁ। সেৱা কৰি এফালে পূজাৰীয়েও গাড়ীখন পূজা কৰি দিলে। আৰু সেইদিনা মন্দিৰত বৰ বিশেষ মানুহ নাছিলে, দুই এজনহে আছিলে। আৰু দুই এখন আমি ফটো মাৰিলোঁ। ফটো মাৰি এফালে ধুনীয়াকৈ বহিলোঁ আৰু প্ৰসাদ দিবৰে হ'ল। প্ৰসাদ খাই বৈ আমি আকৌ লখিমপুৰলৈ বুলি ৰাওনা হ'লোঁ। যিহেতু বিশ্বকৰ্মা পূজা বুলি ঘৰলৈ যাম বুলি ভাবিছিলোঁ, কিন্তু বৰ বিশেষ কাম থকাৰ বাবে ঘৰলৈ যাবগৈ নোৱাৰিলোঁ। দুদিনমান দেৰিকৈহে হয়তো যাবগৈ পাৰিম। আৰু প্ৰসাদ খাই মেলি আমিও বাহঁতক বিদায় দি আমিও লখিমপুৰলৈ বুলি ৰাওনা হ'লোঁ। আপোনালোকে বিশ্বকৰ্মা পূজা কেনেদৰে পাতিলে জনাব। আজিলৈ আহিছোঁ, বাই বাই।